পদুম ফুলৰ চিনৰ ভৰ্তিক তৃতীয়বাৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰিব লাগিব। কিহৰ কাৰণে জয়যুক্ত কৰিব লাগিব আপোনালোকে জানে। সেই লুম্বাজং সমষ্টিত অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত সেই লুম্বাজং সমষ্টিত সোনকালে ইয়াত ফুল ফ্লেজেড চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে। সেই লুম্বাজং সমষ্টিত এয়াৰপোৰ্ট হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াৰ পলাংফেলতে এয়াৰপোৰ্ট হ'ব। সোনকালে সাৰ্ভে কৰা হৈ গ'ল, ডিপিআৰ সাৰ্ভে কৰা হৈ গ'ল। সেই কাৰ্বি আংলঙত সৈনিক স্কুল চেংচন কৰা হৈ গ'ল। এতিয়া নিৰ্বাচনৰ পিছত সৈনিক স্কুলৰ আৰম্ভ কৰা হ'ব। গান্ধী পাৰ্কৰ পৰা ইউনিভাৰ্চিটিলৈকে ধেমাৰী তেৰাংগাঁওলৈকে ইয়াত ফুল লাইন ৰাস্তা চেংচন কৰা হৈ গ'ল। 107 crore টকা চেংচন কৰা হৈ গ'ল। আই মাতৃসকল, ইয়াত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ মূল্যৱান ভোটত পদুম ফুলৰ চিনত ভোট দিয়াৰ লগে লগে যিবিলাকৰ ইয়াত ৰেচন কাৰ্ড পোৱা নাই, অমৰ সিং টিছই জিকাৰ লগে লগে আমাৰ জুনি টুমুং লগত লৈ গোটেইখিনি পৰিয়ালক আপোনালোকৰ ৰেচন কাৰ্ড পাব বুলি মই আজি প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকক যিবিলাকৰ অৰুণোদয় পোৱা নাই, প্ৰায় পোৱা নাই নেকি, হাত ডাঙৰচোন। ৰেচন কাৰ্ড নোপোৱা যিবিলাকৰ ফেমিলি আছে গোটেইখিনি ৰেচন কাৰ্ড পাব। আৰু যিবিলাকৰ ৰেচন কাৰ্ড আছে এটা কাৰ্ড হ'ব গোটেইখিনি পৰিয়ালক 4 মাহৰ ভিতৰত অৰুণোদয় গোটেইখিনি পৰিয়াল পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। অৰুণোদয় মাহত 1250 টকা 1250 টকা আপোনালোকে পাব। আৰু গৈ গৈ আমাৰ এছেম্বলি ইলেকশ্যনলৈকে বিধানসভা নিৰ্বাচনলৈকে আপোনালোকে 3000লৈকে পাব। আৰু যিবিলাকে আপোনালোকক ট্ৰিটমেণ্টৰ কাৰণে বছৰৰ ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত কাৰ্ড পায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমৰ সিং টিছ ডাঙৰীয়া, জুনি টুমুং লগত আমি আলোচনা কৰিছোঁ। যিমানখিনি ইয়াত ৰেচন কাৰ্ড পোৱা পৰিয়ালত বছৰত 5 লাখ টকা, 5 বছৰত 25 লাখ টকা আপোনালোকৰ ট্ৰিটমেণ্টৰ কাৰণে সুবিধা পাব। 25 লাখৰ টকা 5 বছৰৰ পাব। আপোনালোকৰ ভাৰতৰ যিকোনো হস্পিটেল ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ পৰ্যন্ত বছৰত আপোনালোকে পাব। গেছ নোপোৱা বহুত আছে নেকি ইয়াতে? আছে ন? হাত ডাঙৰচোন। বা বাইদেউবিলাক বেয়াও লাগে, বহুত বাইদেউ আছে। এতিয়া জ্যোতি টুমুঙৰ লগত লৈ আমাৰ অমৰ সিং টিছ MP জিকাৰ পিছত গোটেইখিনি পৰিয়ালক ফ্ৰী গেছ কানেকশ্যন কৰি দিম বুলি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। ফ্ৰী গেছ মই নিজে আহিম, আপোনালোকে ঘৰে ঘৰে গেছ কানেকশ্যন কৰাম আৰু চাই কাপ মোক খবৰ নে নাপায় বাইদেউ? প্ৰত্যেক ঘৰ যাম, বেয়া পাবনে নাপায়? MPও যাব, মই যাব আৰু জুনি টুমুঙো যাব। প্ৰত্যেক ঘৰ যাম, বেয়া নাপায়তো? বেয়া নাপায়তো? তাহলে একদম আপোনালোকে হাত চাপৰে মাৰা, মই যামেই আপোনালোকে। ধন্যবাদ, মই যাম। আপোনালোকে মই বিথুং ৰেংধামা সমষ্টিত মোক যিটো আশীৰ্বাদ দিছে, মই ঘৰে ঘৰে গৈছোঁ। এতিয়া মই আপোনালোকে বেয়া নাপায় বুলি এতিয়া হাত চাপৰি মাৰিছে, মই একদম বলাংফেৰৰ পৰা একদম মই এইখিনি মাঞ্জা সিকিম তেৰংগাঁওলৈকে মই ঘৰে ঘৰে যাম। আপোনালোকে চিন্তা কৰিব নালাগে। 1 মাহমান লাগিব, 2 মাহমান লাগিব, অলপ কষ্টটো হ'ব, কিন্তু কষ্ট মই কৰি যাম। আৰু তাৰপিছত আপোনালোকে ছোৱালীবিলাকৰ এবাৰ মেট্ৰিক দিব। ছোৱালীবিলাকৰ মেট্ৰিক দিব, মেট্ৰিক পাছ কৰিব। মেট্ৰিক পাছ কৰাৰ লগে লগে আপোনালোকৰ কলেজৰ পঢ়িব, কাৰণ এডমিশ্যন ফ্ৰী চৰকাৰে দিছে, বুকছ ফ্ৰী, কিতাপ ফ্ৰী দিয়া হৈছে। আই মাতৃবিলাকে পকেট খৰচৰ 10,000 দিব লাগে। এবাৰ চৰকাৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কলেজত পঢ়িবৰ কাৰণে প্ৰত্যেক বছৰত 10,000 চৰকাৰে দিব। আপোনালোকে চিন্তা কৰিব নালাগে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত
যেতিয়া BA ডিগ্ৰী পঢ়িব প্ৰত্যেকজন ছোৱালীক 12,500 টকা আপোনালোকে পাব 12,500 টকা তাৰপিছত BA পাছ কৰাৰ পিছত ডিগ্ৰী পাছ কৰাৰ পিছত যেতিয়া পোষ্ট গ্ৰেজুৱেট পঢ়িব সেই আসাম ইউনিভাৰ্চিটি ইয়াতে পঢ়িব ডিফু কেম্পাছত তেতিয়া আপোনালোকৰ ছোৱালীৰ কাৰণে প্ৰত্যেক বছৰত 25,000 টকা আমাৰ চৰকাৰে দিব আপোনালোকে চিন্তা কৰিব লাগে 25,000 সন্মানীয় ৰাইজসকল কাৰ্বি আংলঙত এতিয়া সকলো জাতি জনগোষ্ঠী আছে ভাল লাগিছে আপোনালোকে যদি মোক আদৰণি কৰিছে ইয়াত কাৰ্বি আছে ডিমাচা আছে কুকি আছে চাকমা আছে গোৰ্খা আছে আদিবাসী আছে আৰু ইয়াত বঙালী আছে বিহাৰী আছে আৰু বেলেগ বেলেগ গাৰো আছে সকলো জাতিৱা আছে মাৰ আছে সকলো জাতি জনগোষ্ঠী ইয়াৰ আছে কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে সেই স্থায়ী শান্তি কোনে আনিছে কংগ্ৰেছৰ হাতৰ আমোলাত বহুতো উগ্ৰপন্থী জন্ম হৈছে এক্সট্ৰিমিষ্ট বহুত জন্ম হৈছে কাৰ্বি আংলঙত 6টা উগ্ৰপন্থীৰ লগত অমিত শ্বাহ ডাঙৰীয়া অমৰ সিং কেশৱ জিন্দাবাদ শৰ্মা জিন্দাবাদ শৰ্মাজী জিন্দাবাদ হৰেন সিং দে জিন্দাবাদ হৰেন সিং দে জিন্দাবাদ তনন কেৰাংজী নিভাই incorruption karni name to motor ke sonai vote bidong arjan long vote pipan Omor Singh Kisophan ongdong vote pehai nang po laso election mai long name chetong don ile tom Assam state BJP ho prabhari bate alagli star campaigner ye long tame alagli दिल्ली लोग दमे लगली MLA बारिम पवन शर्मा के हाय लापेन असमाय लोग नाचेतों दोन MP हरन सिंह बिया के हाय लापेन गेले तो लोग नाचेतों दोन इस कर बियांग लोग भारतीय जनता पार्टी अमाई फू